हेलो 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 सो हेलो गाइस की खबर बहुत दिনৰ পিছত আকৌ লগ পালো ক্ষমা কৰিব এটা সৰু প্ৰবলেম চলি আছিল তাৰ বাবে ভিডিঅ'বোৰ দিব পৰা নাছিলো বাই দ্য ৱে আশা কৰো সকলো ভালেই আছে আৰু দেৰি নকৰো বলক আমাৰ কামটো আমি আৰম্ভ কৰো ওয়াই কোনো এটো আমাৰ নবজনী কলিজাখন খুলি খুলি খোৱা তুমি জানাই মই এজনী বুৱাই ছোৱালী তথাপি তুমি মিঠা মিঠা কথাবোৰ কৈ মোক ফোন কৰি থাকা ও নবৈ এতিয়াহে গম পাইছে যে নবৈ এজনী বুৱাৰী ছোৱালী নাই মোৰ শাহুৰ আছে মোৰ ল'ৰা আছে মোৰ হাজবেণ্ডো আছে কিন্তু তুমি মোক কিয় ইমান মিঠা মিঠা কথাবোৰ কৈ কলিজাখন খাই পেলালা তুমি জানাই মোৰ সব কথা শাহুৱে গম পাইছে কিন্তু হাজবেণ্ডক কোৱা নাই কাৰণ হাজবেণ্ডে চাকৰি কৰে তেওঁ এইবোৰ কথা জানিলে বহুত দুখ পাব আচ্ছা হাজবেণ্ডে চাকৰি কৰে সেইবাবে হাজবেণ্ডে যদি নবৰ লিলিমাই কথাটো গম পায় হাজবেণ্ডে দুখ পাব লজিক ভাই আমাৰ এগৰাকী ফোনত কথা পাতিবলৈ লাগি গ'ল ফোন মাৰিছে আকৌ পয়েকে মই ল'ৰা কথাবোৰ কোৱা নাই কৈ দিয়ক তেতিয়াহ'লে কেলে ৰৈ আছে কৈ দিয়ক না দিনা কৈ দিম নহয় তাই পিঠি বহল হ'ব তেতিয়া নক'ব এনেই পিঠিখন ভাল কৰাৰ দৰকাৰ নাই বোৱাৰীজনী নক'ব তাইক লিলিমাই কৰি আছে কৈ থাকিব দিয়ক নক'ব আচ্ছা আমাৰ এজনী ভণ্টি আছে ভণ্টিজনীয়ে কেনেকৈ পুতলা কিনে আপোনালোকে জানেনে আইও তই ইমান ডাঙৰ পুতলা ক'ত পালি কালিও এটা কিনিছ আজিও কিনিছ আইও ইমান কোবা পইচা তই ক'পা গোটাইছ হয় তোকতো ঘৰত ইমান পইচা নিদিয়ে रुको जरा सबर करो তই মোৰ খাস পাৰ্টনাৰ আৰু তই দুখীয়া মই জানো তোৰ টকা পইচা অভাৱ মই জানো সেইকাৰণে তোক আৰু মোৰ চিক্ৰেটটো কৈ দিছো তই কিন্তু বেলেগক নকবি আকৌ প্ৰথমতে তই 10টা মান বয়ফ্ৰেণ্ড পটাই ল 10টা মান তাৰপা তই বাৰ্থডে পাত অকল এদিন বাৰ্থডে পাতিলে নহব আকৌ সদায় দিনে পাতিব লাগিব 10 দিনত 10টা বাৰ্থডে পাতিব লাগিব এটা বয়ফ্ৰেণ্ড এটা বাৰ্থডে এটা বয়ফ্ৰেণ্ড এটা বাৰ্থডে তেনেকে তই 10টা বাৰ্থডে পাতিব লাগিব 10টা বয়ফ্ৰেণ্ড লগ বস্তু নিদিলে তই কান্দি দিবি বা বেকা বুলি কৈ দিবি এটা বয়ফ্ৰেণ্ড এটা বাৰ্থডে এটা বয়ফ্ৰেণ্ড এটা বাৰ্থডে মানে একৰ পৰা 10লে যেনেকৈ চিৰিয়েল ন গোটেই নেওতাখন তেনেকৈ গোটেই বয়ফ্ৰেণ্ডকেইটাও চিৰিয়েলকৈ মানে তাই মানে চিৰিয়েলকৈ বাৰ্থডেটো হৈ গৈ থাকিব মানে তেতিয়াহে তাই মালটো পাই থাকিব সেইজনী পৰিলে ধৰ সেইজনী পৰিলে শুনা নেউলি বেটি তই বড় হারাম জাদি হারাম জাদি শুনা নেউলি বেটি তই বড় হারাম জাদি মাৰিলি মোক জলজপ কৰি দৰা নাপে তই বেটি মলকে আহিলি যাচি 100 বছৰীয়া তই বুঢ়ী আর জিও এটা শহুর বুঢ়া দেখা যেন কলৰ মুৰা মাতে মোক সামাই জমাই বুলি খুৰখালিক দিম বুলি পাকা নিলি 14 কৰি খুৰখালিক দিম বুলি পাকা নিলি 14 কৰি অবা শেষত দিলি গলতা মা
দুখ লাগে বা ক'বলৈ লাজ লাগে এনেকুৱাবোৰ মানুহৰ বাবে আমাৰ অসমীয়া সংস্কৃতিটো আজিৰ দিনত বহুত তললৈ নামি আহি আছে মানে ডাইৰেক্ট খহি পৰা বুলি ক'ব লাগিব বাই দা ৱে ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰক কমেণ্ট কৰক কওক ভিডিঅ'বোৰ কেনেকুৱা হৈছে আৰু ভিডিঅ' আজিৰ পৰা পাব ৰেগুলাৰ নহয় পাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ এৰিলোঁ তেতিয়া বাই